Hello guys, কি খবৰ সকলোৰে আশা কৰো সকলোৰে খবৰ নিশ্চয় ভাল আৰু আজি আপোনালোকৰ মাজলৈ আকৌ এটা পুনৰ চ্যালেঞ্জ ভিডিও লৈ আহিছো আশা কৰিছো আপোনালোকে ভিডিওটো চাই নিশ্চয় ভাল পাব যদি ভিডিওটো চাই ভাল পায় তেনেহলে লাইক শেয়াৰ কৰি দিব লগতে আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি নতুন ভিডিও লৈ আহিবৰ বাবে উৎসাহ পাওঁ গতিকে বলক পলম নকৰি আমি ভিডিওটোৰ ফালে আগবাঢ়ো আজি আমাৰ চ্যালেঞ্জ ভিডিওটো হৈছে মেগি চ্যালেঞ্জ ইয়াতে আছে জলকীয়া পিয়াজ আৰু মেগি আৰু এতিয়া আমি খাবলৈ আৰম্ভ কৰিছো আৰু এইখিনিতে কৈ থওঁ যদি যিজনে হাৰে আজি মেগি খোৱা চ্যালেঞ্জটো মুঠতে যিজনে হাৰে সেইজনৰ কাৰণে আছে এটা বিশেষ উপহাৰ আৰু তেওঁৰ ওচৰটো বেলেগ আছে মোৰ ওচৰটো বেলেগ আছে আৰু আপোনালোকক এতিয়াই কৈ নিদিওঁ যে মানে উপহাৰটো কি আপোনালোকক কৈ নিদিওঁ হেতু মানে সাসপেন্স দি ৰাখিছো আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকক কোন হাৰে বলা 1 2 3 আইলা দেখোন মই সামজা খাব নোৱাৰে মই হাতেও খাই দিওঁ সামজা খাব লাগিব খাব লাগিব এটা অপচনাল হয় খাব নাখালে তুমি খাব না কাটি দিলে চামচে কুছ খাব দে ফিনিশ আয়ো আৰু সুব না ডাইৰেক্ট দিলে দিছা নেকি ডাইৰেক্ট দিছে জলকীয়াটো খোৱা আৰু এইটো অপচনাল হয় কৈ আছে প্ৰথমতে এইটো একেবাৰে অপচনাল আছিল তেওঁ খাইছে মই নাই খোৱা আৰু এইটো হজম হ'ব কাৰণে নিমখ গাইস মই ইমানো গুহাৰণ দিয়া নাই মই হাৰিলো অৱশ্যে এয়া চাক একদম ফিনিশ কৰি দিলো এখিনি মানে 4-5 সেকেন্ডৰহে গেম হ'ব নহলেতো মই জিকিলো হেতেন মই লগত এটা জলকীয়াও খাইছো এটো জলকীয়াটো বা অপচনাল হয় এটো হেতু কাৰণে জলকীয়াটো খোৱা নাই বাকি যেকি নহক এতিয়া এটো চ্যালেঞ্জটো কৰা হল মই হাৰিলো এ জিকিলে এতিয়া মোক কি উপহাৰ দিয়ে নাজানো খোৱা উপহাৰ দিয়ে নে পিন্ধা উপহাৰ দিয়ে যদি খোৱা উপহাৰ দিয়ে তো খাবই লাগিব পিন্ধা উপহাৰ দিলেতো অলপ বেছি ভাল লাগিব মনটো গতিকে হে আৰু এটা কি উপহাৰ দিয়া মোক দিব পাৰা উপহাৰ যি দিয়া মই এটো খাম যদি খোৱা বস্তু হয় মানে খাম পিন্ধা হলে লগে লগে পিন্ধি দেখাম আপোনালোকক আৰু উপহাৰটো হৈছে এটো খাব লাগিব এটো
আৰে জলকীয়াটো মইতো এইমাত্ৰ জলকীয়া খাইছোৱে ন ইয়াত এইটো অপশ্যনত নাছিলে ন এইটো মোৰ ওচৰত উপহাৰটো সেইকাৰণে মই থৈ দিছোঁ এইটো উপহাৰটো খাই দেখাব গাইছ মোক এইটো এতিয়া পকা জলকীয়া দিছে মই হাৰিলোঁ কাৰণে এইটো মোক খাব লাগিব এতিয়া উপায় নাই খাবতো লাগিবই হাৰিছোঁ যেতিয়া এইটো মই আপোনালোকৰ আগত মই খাই দেখাই দিওঁ এইটো পিছত অৱস্থা কি হয় নাজানো পানী চানী গোটাই লওঁ ওচৰত এইটো মই পানী চানী গোটাই লৈছোঁ অকল একদম এইটোহে আহিব পাৰিবা মই চুবাম কিন্তু চুবাই দিয়া কামখিনি মই কৰি দিম পিছত মই উলিয়াই পেলাই দিম কি ক'ম সেইটো কিন্তু একো নাই আকৌ মই উলিয়াই পেলাইও দিব পাৰোঁ মানে কিন্তু মুখত ভৰাটো মই চুবাম মানে খাব লাগিব হাৰিছা যেতিয়া খাব লাগিব আৰু আমাৰ চেলেঞ্জত হাৰি পুৰা দৌৰি গৈছে বাথৰুমৰ ফালে দেখাই আছো ক'ত গ'লা পানী নাই ইয়াত পানী নাই বাথৰুমত পুৰা দৌৰি গৈছে বাথৰুমলৈ বহুত জ্বলা আছিলে নি মোবাইল চাই খা নহ'ব এনেকুৱা চেলেঞ্জ নকওঁ চেনি খাই দিয়া চেনি এইটো নহয় এইটো দালি এইটো চেনি চেনি খাইছে চেনি আৰু আমাৰ এখেতৰ চেলেঞ্জত হাৰি অৱস্থা এয়া কেনেকুৱা লাগিছে জলকীয়া খাই গাইজ 4-5 বাৰ মুখ ধুলো চেনি খালো 3 বাৰমান এতিয়া অকণমান জ্বলাটো কমিছে মই যেতিয়া মানে পানী মুখত যেতিয়া মই পানী ভৰাই দিলোঁ ন তেতিয়া জ্বলাটো বেছিকৈ পাইছোঁ মানে খাওঁতে ইমান জ্বলা পোৱা নাছিলোঁ মই ভবা নাই ইমান জ্বলা হ'ব বুলি গাইজ বহুত কষ্ট হৈছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু কেনেকুৱা ধৰণৰ চেলেঞ্জবিলাক আনিব লাগে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ কমেণ্টৰ ৰিকুৱেষ্ট আমি ৰাখিবলৈ চেষ্টা কৰিম আৰু নতুন ভিডিঅ' লৈ আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাকীখিনি তুমি কৈ দিয়া মই বহুত জ্বলা পাইছোঁ গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিলে আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আৰু আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব আৰু আমাৰ জলকীয়া খাই অৱস্থা এয়া গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ বাই বাই